নমস্কাৰ বন্ধু বান্ধৱীসকল আজৰি সময়ত এপলক মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীয়ে যি ত্ৰাসৰ সৃষ্টি কৰিছে, এনে সময়ত বিভিন্ন ঠাইত বিভিন্নজন আবদ্ধ হৈ থাকিব লগা অৱস্থা হৈছে আৰু এনে আবদ্ধ জীৱন কটোৱাৰ সময়ছোৱাত প্ৰত্যেকৰে নিজৰ ঘৰখনলৈ, নিজৰ আপোন মানুহবোৰলৈ খুবেই মনত পৰে আৰু তেনে এক অনুভৱ লৈ মই কেইটিমান শব্দৰে এটি কবিতা সৃষ্টি কৰিছোঁ। কবিতাটো আপোনালোকৰ কেনে লাগে নাজানো, কিন্তু মই মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিবলৈহে প্ৰয়াস কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিব। কবিতাটোৰ শিৰোনাম অনুভৱ। মৃত্যু উপত্যকাত থিয় হৈ আজি আই তোলৈ বহুত মনত পৰিছে। কেনে আছ আই? মোৰ উমলা চোতালত আজি নিশ্চয় শূন্যতা। মোৰ উৰুষা পজাৰ নঙলা মুখত দুবৰি গছকিবলৈ, তোৰ আতিথ্য গ্ৰহণ কৰি তামোলৰ হেলেঙি বোৱাবলৈ কোনো চাগে নাই। আই, জীয়াই থকাৰ তাৰণাত এটি বন্ধ কোঠাত মই আবদ্ধ। আই, আজি গাঁৱৰ বাৰীখনৰ বন পাচলিবোৰ বৰকৈ অনুভৱ কৰিছোঁ। আই, তোক কথা দিলোঁ, যদিহে এইবাৰ মহামাৰীৰ পৰা ৰক্ষা পৰোঁ, তোৰ কাষত সোনকালে থিয় হ'ম। এবাৰ তোৰ কোলাত মূৰ থৈ উপজা মাটিৰ গোন্ধ লৈ এসাঁজ তোৰ হাতেৰে উদয় পূৰাই খাম। ধন্যবাদ।